যেতিয়া আমাৰ বহুত বেছি খং উঠে, সেই খংখিনি বেলেগৰ ওপৰত উঠোৱাতকৈ আমি সেই খংখিনি নিজৰ কামৰ ওপৰত লগাব লাগে। এই কথাখিনি গৌতম বুদ্ধই বহু বছৰৰ আগতে কৈ থৈ গৈছে। কিয়নো তেওঁ এনেকৈ ক'লে, কিছু কাহিনী শুনি আমি জানিব চেষ্টা কৰোঁ আহক। এই কাহিনীটো সুন্দৰবন জংঘলৰ এখন গাঁৱৰ কাহিনী। গাঁৱৰ মানুহবোৰে জংঘলৰে অহা যোৱা কৰোঁতে বহুত ভয় খাই থাকিছিল, কাৰণ তাৰে জংঘলী জীৱ জন্তুৱে যিকোনো সময়ত তেওঁলোকক আক্ৰমণ কৰিব পাৰিছিল। সেইকাৰণে তাৰ গাঁৱৰ মানুহবোৰে প্ৰশিক্ষণ লৈছিল যাতে তেওঁলোক পটককৈ গছৰ ওপৰত উঠা আৰু নামা কৰিব পাৰে। সেই প্ৰশিক্ষণ গাঁৱৰে এজন বৃদ্ধ মানুহে দিছিল আৰু তেওঁ বহুত ধুনীয়াকৈ তাৰে ল'ৰা ছোৱালীবোৰক কেনেকৈ গছৰ ওপৰত উঠিব লাগে, সোনকালে উঠিব লাগে, সোনকালে নামিব লাগে, তাকে শিকাইছিল। এদিন আহিল যে বাবাজনে ক'লে, আজি তোমালোকৰ প্ৰশিক্ষণৰ শেষ দিন, তোমালোকক মই আজি লাষ্ট এবাৰ পৰীক্ষা লওঁ। ক'লে যে গোটেই ল'ৰা ছোৱালীক ক'লে যে তোমালোকে পটাপট এই গছজোপাত উঠা, এজন ক্ষীণ গছ আছিলে, তাতে পটাপট উঠা আৰু সোনকালে নামি আহিবা। প্ৰথম যুৱকজন উঠিলে গছত, পটাপট ল'ৰাটোৱে উঠি গ'ল একদম ওপৰলৈ, গছৰ ওপৰলৈ, আৰু নামি আহিলে পটাপট। যেতিয়া আধা নামা হৈছিলে তেতিয়া বাবাজনে ক'লে যে ইমান দৌৰা দৌৰি নাই, লাহে লাহে নামি আহা, সাৱধানেৰে নামিবা। তাৰপিছত ধুনীয়াকৈ আৰামছে প্ৰথম যুৱকজন নামি আহিল। তাৰপিছত সেনেকৈ দ্বিতীয় যুৱকজন গ'ল, তেওঁ পটাপট গ'ল। আকৌ যেতিয়া নামি আহিলে, আধা নামি আহোঁতে বাবাজনে আকৌ ক'লে যে সাৱধানেৰে লাহে লাহে নামিবা। তেনেকৈ প্ৰত্যেকটা যুৱকে যেতিয়া নামি আহিছিল, যেতিয়া আধা নামি আহে তাৰপিছত বাবাই এই কথাষাৰ কৈছিল। তেতিয়া চবেই ভাবিলে যে আমি আধা নামি অহাৰ পিছত বাবাই এনেকৈ আমাক কিয় কৈ আছে। তেতিয়া গাঁৱৰে এটা ল'ৰাই তাৰপিছত বাবাক সুধিলে, বাবা, এই গছজোপাৰ উঠোঁতে আটাইতকৈ টান কামটোতো উঠা আৰু সেই আটাইতকৈ ওপৰত আটাইতকৈ সাৱধান হ'ব লাগে। আপুনি তেতিয়া একো নক'লে, কিন্তু যেতিয়া নামি আহিছোঁ তলৰ ভাগখিনিতো আটাইতকৈ সহজ, তেতিয়া আমাক কিয় সাৱধান কৰি আছিল? তেতিয়া বাবাই ক'লে যে যেতিয়া তোমালোকে উঠিছা গছডাল আৰু যেতিয়া ওপৰ পাইছা, সেইখিনি টান তোমালোকে নিজেও জানা। সেইকাৰণে তাতে তোমালোকে নিজেই সাৱধান হ'বা বুলি মই জানোৱেই, কিন্তু যেতিয়া নামি আহিছা সেইখিনি সহজ হয় আৰু তেতিয়াই মানুহবোৰে বেছি ভুল কৰাৰ সম্ভাৱনা থাকে। সেনেকৈ জীৱনতো যেতিয়া এটা লক্ষ্য ৰাখা, যেতিয়া আমি কামটোৰ ফালে আগুৱাই যাওঁ, আমি সাৱধানেৰে আগুৱাই যাওঁ, আমি নিজেই বহুত সতৰ্ক থাকোঁ। কিন্তু যেতিয়া লক্ষ্যটো পাওঁ হয়, তেতিয়া আমি ভাবোঁ যে এতিয়াতো আমি পালোৱেই, ডেষ্টিনেশ্যন পালোৱেই। তেতিয়াই আমি সেইখিনি ফৰ গ্ৰাণ্টেড লৈ লওঁ আৰু আমি সতৰ্ক হোৱা বাদ দিওঁ, ভাবোঁ যে আমি এইখিনি হৈয়ে যাব, আৰু আটাইতকৈ বেছি ভুল সেইখিনি সময়তে কৰা হয়। এই কাহিনীটোৰ পৰা আমি এই শিকিলোঁ যে ছাকচেছফুল হ'বলৈ অকল গ'লটো ঠিক কৰিলে নহ'ব, আমি চাব লাগিব যে আমি গোটেই যাত্ৰাটো যেতিয়ালৈকে ডেষ্টিনেশ্যনটো নাপাওঁ, আমি পেচেঞ্চ লৈ পেলাই আগবাঢ়িব লাগে, তেতিয়াহে আমি সফলতা পাম। আৰু এটা বেলেগ ষ্টৰী কওঁ। বহু বছৰ আগত এখন গাঁও আছিল, তাতে মোহন নামৰ এটা ল'ৰা আছিলে। তেওঁ খেতিয়ক হয়। সেই খেতিয়কজনে বহুত কষ্ট কৰি খেতি কৰিছিল আৰু বহুত ভাল মানুহ আছিলে। চবেই জানে যে মোহন গাঁৱৰ এটা বহুত হাৰ্ড ৱৰ্কিং আৰু ডেডিকেটেড ফাৰ্মাৰ হয়। এদিন সেনেকৈ মোহন খেতিৰ পৰা আবেলি সময়ত ঘৰলৈ উভতি আছিলে। যেতিয়া ঘূৰি আহি আছিলে, তেওঁৰ আগেৰে কিছুমান বেলেগ মানুহ গৈ আছিল আৰু তেওঁলোকে মোহনৰ কথা পাতি আছিল। মোহনে শুনি আছে কথাবোৰ, আৰু মোহনৰ কথা যিহেতু চবেই ভালেই কয়, মোহনে মানে বিৰাট ভাল পাইছিলে যে মোৰ কথা এওঁলোকে কৈ আছে আৰু শুনিব খুজিছিল যে কিনো কৈ আছে। সেইকাৰণে সেই মানুহখিনিৰ পিছত লাহে লাহে মোহনে আহি আছিল। তেওঁ ভাবিছিল যে তেওঁৰ কথা ভালকৈ ক'ব, কিন্তু মোহন ছাৰপ্ৰাইজ হৈ গ'ল যে সেই মানুহখিনিয়ে মোহনৰ বেয়া কথা পাতি আছিল। তেওঁলোকে কৈ আছিল যে মোহন বহুত ঘমণ্ডি হয়, বহুত প্ৰাউড হয়। মোহনে এনেই মিছা নাটক কৰি থাকে যে সি বহুত ভাল হয় বুলি, কিন্তু একচুৱেলি সি ইমান ভাল নহয়।
এইবোৰ কথা শুনি মোহন পুৰা শ্বকড হৈ গৈছিল। এই ঘটনাটোৰ পিছত মোহনৰ ওপৰত বহুত বেয়াকৈ এফেক্ট পৰিছিল। ইয়াৰ পিছত কোনোবাই যদি মোহনৰ কথা ভালকৈও কৈ থাকে, মোহনে ভাবে যে কিজানি তাৰ বদনামে গাই আছে আৰু সি দুখী থাকিব ধৰিলে আৰু সকলো মানুহৰ পৰা অলপ আঁতৰি আঁতৰি থাকিলে। সকলো মানুহে সেই মোহনৰ ব্যৱহাৰটো ন'টিছ কৰিছিল আৰু তেওঁৰ ৱাইফো বহুত দুখী হৈ গ'ল যে মোহন আগৰ নিচিনা নাই, তেওঁ চেঞ্জ হৈছে। মোহনৰ ৱাইফে তাৰপিছত মোহনক সুধিলে, আপোনাৰ কি হৈছে? আপুনি আজিকালি যে ইমান দুখী হৈ থাকে, কিবা হৈছে নেকি? মোহনে তেতিয়া গোটেই কথাখিনি খুলি মেলি ৱাইফক ক'লে। সেইদিনাখনৰ কথাখিনি গোটেই কোৱাৰ পিছত ৱাইফে ভাবিলে, এইটোতো আপোনাক বহুত বেয়াকৈ এফেক্ট কৰিছে। তাৰপিছত ৱাইফে ক'লে যে ওচৰৰ গাঁৱত এজন বহুত সিদ্ধি পুৰুষ আহিছে, স্বামীজী এজন আছে, আমি তেওঁৰ ওচৰলৈ গৈ আপোনাৰ কথাটো কওঁ আৰু কিনো উপায় দিয়ে সুধি আহোঁ। তাৰপিছত নেক্সট দিনা তেওঁ দুয়ো সেই স্বামীজীক লগ ধৰিব গ'ল। স্বামীজীক মোহনে গোটেই কথাখিনি ক'লে আৰু ক'লে যে সেইবোৰ কথা শুনাৰ পিছত কোনোবাই মোৰ প্ৰশংসা কৰিলেও মোৰ এনেকুৱা লাগে যে মোৰ বদনাম গাই আছে আৰু মই বহুত চিন্তাত থকা হৈছোঁ, মোৰ বহুত বেয়া লাগি থাকে। স্বামীজীয়ে ক'লে, তোমাৰ চিন্তাৰটো কাৰণ আছে, এক কাম কৰা, তুমি তোমাৰ ৱাইফক গাঁৱত থৈ আহা আৰু আজি ৰাতি তুমি মোৰ লগতে থাকা। মোহনেও তাকে কৰিলে। ৱাইফক গাঁৱত থৈ আহি ৰাতি যেতিয়া স্বামীজীৰ লগত থাকিব ধৰিলে, তেতিয়া ৰাতি হওঁতে ওচৰৰ পৰা বহুত ভেকুলীৰ আৱাজ আহি আছিল। ইমান আৱাজ শুনি মোহনে শুব পৰা নাই। মোহনে স্বামীজীক ক'লে, ইমান আৱাজ হৈ আছে, আমি কেনেকৈ শুম? স্বামীজীয়ে ক'লে, ওচৰতে এটা পুখুৰী আছে, তাতে ৰাতি হ'লে ভেকুলীবোৰে এনেকেই মাত মাতি থাকে, আমি কৰিমনো কি এতিয়া? স্বামীজীয়ে মোহনক ক'লে, তুমিয়ে কিবা উপায় কৰা আৰু এই ভেকুলীৰ প্ৰব্লেমটো ছল্ভ কৰা। মোহনে ক'লে, ঠিক আছে, হ'ব দিয়ক স্বামীজী, কালি মই গাঁৱৰ পৰা কিছুমান মানুহ লৈ আহিম আৰু এই ভেকুলীবোৰ ধৰি লৈ যাম। তেনেকৈ নেক্সট দিনা মোহনে গৈ কিছুমান গাঁৱৰ পৰা মানুহ আনিলে আৰু পুখুৰীটো আগুৰি ধৰিলে আৰু তেওঁলোকে মিলি যিমান ভেকুলী আছে চব ধৰিলে আৰু চালে যে অকল 50টামানহে ভেকুলী ধৰিছে। তেতিয়া মোহনে স্বামীজীক ক'লে, কালিতো বহুত ভেকুলী আছিলে, হাজাৰ হাজাৰ ভেকুলী থকা যেন লাগিছিল, আজি যেতিয়া ধৰিছোঁ অকল 50টাহে ওলাইছে যে? তেতিয়া স্বামীজীয়ে ক'লে, নহয় মোহন, ইয়াতে 50-60টামানেই ভেকুলী আছিলে, তুমিহে ভাবি আছিলা যে বহুত হাজাৰ হাজাৰ ভেকুলী থকা বুলি। এই 50টাই ইমানখিনি হুলস্থুল কৰি আছিল যোৱাকালি ৰাতি। এই 50টা ভেকুলীকে হাজাৰ হাজাৰ ভেকুলী থকা বুলি ভাবিছিলা। ঠিক তেনেদৰে তুমি সেই ইনচিডেণ্টটো যে হৈছিলে তাতেও সেই অকল কেইটামান মানুহে তোমাৰ যি বদনাম গাইছিল, তুমি ভাবি লৈছিলা যে সকলোৱে চব মানুহেই তোমাৰ বদনাম গায় বুলি। সেইটোৱে ভুল তুমি কৰিছিলা আৰু মানুহে কি কয় সেইটোৰ ওপৰত তুমি বেছি ভাবিব নালাগে। তুমি যিমানেই ভাল নোহোৱা, কিছুমান মানুহতো থাকিবই, এই ভেকুলীকেইটা যেনেকুৱা আছে সেনেকৈ কিছু মানুহ থাকিবই যোনে তোমাক ভাল নাপাব, তোমাৰ বদনাম গাব। তাক লৈ তুমি বেছি চিন্তা কৰিব নালাগে, কাৰণ ইয়াতে ভালৰ লগত বেয়া মানুহ থাকেই। লাইফতো আমি তেনেকৈ কিছুমান মানুহে কিবা আমাক কৈ দিলে বুলি তাকে ভাবি ভাবি সেই সৰু কথাটোকে ভাবি ডাঙৰ কৰি পেলাব নালাগে। আমি ভালকৈ তাৰ সলিউশ্যন বিচাৰিব লাগে আৰু পজিটিভিটি লৈ আগবাঢ়ি যাব লাগে। আমি যেতিয়া সলিউশ্যন বিচাৰোঁ, আমি দেখোঁ যে যোনটো প্ৰব্লেম লৈ আমি ইমান ভাবি আছোঁ সেইটো একচুৱেলি ইমান ডাঙৰ একো প্ৰব্লেমেই নহয়। আৰু সেই ভেকুলীৰ নিচিনা কিছুমান মানুহতো থাকিবই যোনে আমাক বেয়া পাব। সেইখিনি কথা পাহৰি পেলাই আমি সদায় পজিটিভ হৈ জীৱনত আগুৱাই যাব লাগে। আজিৰ ভিডিঅ'টো ইয়াতেই সমাপ্ত কৰিলোঁ। পজিটিভ থাকক, হেপ্পী থাকক।